हेलो एवरीवन আজি তিনচুকীয়াৰ শিৱধাম যাব ওলাইছো এফালে দেখিছে গ্ৰীণ কালাৰ শাৰী এখন পিনি ওলাইছো কেনেকুৱা দেখিছে কমেন্ট কৰি জনাব দেই আৰু এফালে আহি পায়ে একদম ৰংগলীটো চাই মানে মই একদম কি কম আৰু আপোনালোকে কমেন্টত লিখিব কেনেকুৱা দেখি পালে বহুত ধুনীয়া লাগিছে আৰু এফালে ভিৰ দেখিছে যেহেতু শিৱৰাত্ৰি ভিৰ হয় আপোনালোকে জানেই 3 দিন মেলা লাগে আৰু এফালে শিৱাংশুক লৈ আহিছো আজি শিৱাংশুৱে মানে বহুত আমনি কৰে কবাত লৈ গলে তো তেনেকৈ আমনি কৰিছে আৰু এফালে আমাৰ ভিউৱাৰ্স লগ পালে বহুত ধুনীয়া ধুনীয়া ভণ্টি কেজনী আৰু কিছুমানক লগ পালে সবৰ লগত ফটো উঠিব নোৱাৰিলো এফালে ফটো উঠিলো আমি কেইটামান আৰু এফালে স্পাইৰেল পটেটো শিৱাংশু ইমান গেজু লগাইছে স্পাইৰেল পটেটো চাই খাম আৰু খামেই মানে বহুত ভাল পায় মোৰ আগৰ ভিডিঅ'ত আপোনালোকে চাইছে আৰু এইটোৱে ভাল লাগিছে বুলি কোনটো খাম দেখাই দিছে মানে তো হেতুৱে আৰু ইমানে মানে আমনি কৰিছো এটু লাগে হেতু লাগে একদম কি কম আৰু তাক এনেকৈ গেজু কৰে আৰু এফালে মই কোনোমতে খুৱাই দিছোঁ এতিয়া অকণমান খালী আছে বাৰু একদম ইমানে ভিৰ নঠেলা হেঁচা কৰি আমি কোনোমতে ইয়ালৈকে ওলাই আহিছোঁ আৰু এতিয়া ইয়াত এডোখৰত খালী আছে কিন্তু অকণমান পাছত এনেকুৱা ভিৰ হৈ গ'ল ন একদম মানে ঠেলি দিলে যেনেকৈ মানে তেলতে পৰি যাম মানে তেনেকৈ এইফালে দেখিছোঁ মানুহবিলাক আহি আছে আৰু এইফালে ময়ো এটা মানে টেষ্ট কৰি চাওঁ বুলি বনোৱালোঁ আৰু এইফালে খাই চাইছোঁ ভালেই লাগিলে ভালে আছে আৰু এইফালে দেখিছে শিৱাংশু খাই আছে আৰু ময়ো খাই লৈছোঁ মানে ইয়াত এডোখৰত ইমান ভিৰ হৈ গ'ল ন মাজতে যে মোবাইলটো ওলাই মানে কেমেৰা কৰিবও নোৱাৰি পৰি যাব তলত তেনেকুৱা টাইপৰ সেইটো কাৰণে আমি তাৰ পৰা ডাইৰেক্ট ওলাই আহিলোঁ একো নলওঁ ডাইৰেক্ট ঘৰত যাম আৰু এইফালে মাজতে মেলা যোনফালে হৈছিলে সেইফালেতো ইমান ভিৰ ক'বই নোৱাৰি একেবাৰে আমি এইখিনিৰ পৰাই শিৱাংশুৱে এইটো স্পাইডাৰমেন টাইপৰ মাস্ক এটা ল'লে আৰু মাস্কটো সেইটোৱে মানে জানে স্পাইডাৰমেন এভেঞ্জাৰ্ছ সেইখিনি বহুত ভাল পায় তো ভিতৰত নিনিলোঁ তাক গেজু কৰি আছে বুলি তো কাৰণে তাৰ পৰাই এইটো ল'লে আৰু তাৰ পৰা আমি ডাইৰেক্ট মানে ওলাই আহিলোঁ ঘৰলৈ যাম বুলি তো এনেকৈ গৈ থাকোঁতে আমি এইখিনিতে এটা চশমা চাই পালে শিৱাংশুৱে এফালে চাইছে তাক বোলে চশমা লাগে তো চশমাখন মানে চাই লৈছেহি আৰু এইটো বাচিলে এইটো এটা বাচিলে তো মোক কৈছে এনেকৈ কৰি লগাম আৰু সেইটো টুপিটো লগাই কেনেকুৱা দেখিছে বুলি মোক সুধিছে বোলে এইটো ল'ম বুলি ক'লে তাৰপিছত মই ক'লোঁ বেলেগ এটা কালাৰ লোৱা বুলি এইটো কালাৰ আছেই তাৰ তো এইটো কাৰণে চালে এইটো ৰেড কালাৰ এটা পচন্দ হ'ল তো ৰেড কালাৰটো ল'লে আৰু ই বোলে এনেকৈ অলপ ষ্টাইল মাৰিব তাৰপিছত এইফালে আমি আহি গ'লোঁ তিনচুকীয়াৰ জয়গুৰু জুৱেলাৰ্ছ মই জুৱেলাৰী লৈ থাকোঁ ইয়াৰ পৰা আপোনালোকে মোক জুৱেলাৰী ভিডিঅ' এটা দিছিলোঁ তাত সুধিছিলে জুৱেলাৰী ক'ৰ পৰা লৈছা বুলি এইটোৱে হয় জয়গুৰু জুৱেলাৰ্ছ আপোনালোকক দেখাই দিছোঁ আৰু সেইফালে টাউনটো আৰু পুৰণা ৰেল ষ্টেচনটো আছে ইয়াৰ পাছফালে আছে আপোনাৰ টিডিএম মাৰ্কেট ইয়াৰ টিডিএম মাৰ্কেটৰ মানে পাছফালে আছে আৰু ক'ব গ'লে তো ইয়াতে শিৱাংশু দেখিছে চেইনটো খুলি গৈছে তাৰপিছত এটা হাই কৈছে আপোনালোকক হাই বুলি দিব কমেণ্টত দেই আৰু এইফালে মই কেইটামান বস্তু ল'লোঁ আৰু এইফালে মই জিপচি ল'ব আহি গ'লোঁ যিহেতু মোৰ কালি এখন বিয়াত মেকআপ এটা আছে তো তাতে জিপচি লৈ আহিব কৈছিলে তো মই ইয়াৰ পৰা লৈ গৈছোঁ তিনচুকীয়া যিহেতু তিনচুকীয়া আৰু ডিব্ৰুগড়তে পোৱা যায় মই চাবুৱাত নাপায় তো তাকে জিপচি দেখিছে ন ইমানটো মানে 1000ৰ হয় তাৰ পৰা মই সেইটো দেখিছে ন নানুজনে দেখাই দিছে 50 টকাৰ ইমানটো তো মই ক'লোঁ 100 টকাৰ দিয়া বুলি তো 100 টকাৰ দেখিব আপোনালোকে 100 টকাৰ ইমানটো দিলে মানে অলপ দিলে আৰু এইটো তাৰ পৰা মানে অলপ উলিয়াই মেলি দিলে আৰু 100 টকা ইমানটো তো তাৰপিছত ইমানটো ল'লোঁ আৰু জিপচিটো মই আপোনালোকক দেখাইলোঁ নাই কিয় জানো ইমান দাম এই ফুলটোৰ বেংগলোৰৰ পৰা আহে একচুৱেলি এইটো বেংগলোৰী জিপচি বুলি কয় তো তাকে এইটো ডুপ্লিকেট এটাও পোৱা যায় ৰাস্তা কিছুমানে ভাবে ডুপ্লিকেট হয় বুলি তো অৰিজিনেলটো তাৰপিছত এইফালে শিৱাংশু দেখিছোঁ ন আমি আহি গ'লোঁ হোটেল এখনত মানে খাই যাম কিবা বুলি শিৱাংশুক যিহেতু আমি ইমানকৈ মানে লৈ নাযাওঁৱেই ক'তো আপোনালোকে চায়েই আমি দুটাই ফুৰি থাকোঁ তো আজি ভাবিলোঁ তাকো অকণমান কিবা খুৱাই দিওঁ আৰু বুলি তো এইফালে সি ৰাইচ খাম বুলি ক'লে আৰু এইফালে কিবা কিবি লৈ দিছোঁ পনীৰ চনীৰ আৰু যিহেতু মন্দিৰৰ পৰা আহিছোঁ আৰু আমি মানে খাবলৈও বেয়া লাগে ন মাছ মাংস সেইটো কাৰণে এনেকৈ লৈ দিছোঁ আৰু তো শিৱাংশুৱে খাই লৈছে আৰু এইফালে ষ্টাৰ্ট মানে মই ৰিলছ বনাবলৈ তো তাকে চানে শ্বুট কৰি আছে আৰু এইফালে মই ৰিলছ এটা বনাই ল'ম বুলি ভাবিলোঁ তাৰপাছফালে শিৱাংশু দেখিছে মানে খাব নোৱাৰিছে আৰু নাখাওঁ বুলি কৈছে তো মোক কৈছে পেট ভৰি গ'ল বুলি তো মই ক'লোঁ মোবাইল টিপি থাকা বুলি এইফালে মোবাইল টিপি আছে আমি খাই লৈছোঁ তো তাৰ উৎপাত চাইছে ন মানে তাতো মানে চশমাটো মানে সুমিয়াই দিছিলে উলিয়াই দিলে তাৰপিছত এইফালে আমাৰ মিষ্টাৰ খাই আছে আৰু এইফালে মোৰ খাই হৈ গ'ল আৰু জানেই আৰু মোৰ সোনকালে হৈ যায় আপোনালোকে চাইছে তাক দি দিলোঁ আৰু এইফালে মোৰ যিহেতু হৈ গ'ল তো মই তাক ৰিলছত মানে জোকাই আছোঁ সেইফালে খাই ইয়াতে খাই বৈ আজৰি হ'লোঁ যেতিয়ালৈ ঘৰলৈ যাম আৰু আজি ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই আৰু লগতে ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ এটা কৰিব বুলি আশা কৰিলোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব দেই কিন্তু আৰু লগ পাইছোঁ সোনকালে নেক্সট এটি ব্লগত তেতিয়ালৈকে সকলোকে বাই বাই।